ঋষিৰ মাথাত ডিমা ভাঙি দিছে আৰু ডিমা ভাঙি দিয়াৰ লগে লগে চুলিৰ পৰা আহি ৰং আৰু ডিমাহী চকুত সোমাই গৈছে। আজি হোলীৰ দিনা এনেকুৱা নকৰিব লাগেনে ল'ৰাটোক। সকলোকে হোলীৰ শুভেচ্ছা যাচিলোঁ। সকলোৰে জীৱনবোৰ হোলীৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক, সকলোৱে ভালে কুশলে থাকক। আৰু এয়া আমাৰ ৰাতিপুৱাৰ পৰাই হোলী খেলা আৰম্ভ কৰি দিছে ঋষি। আৰু ৰাতিপুৱা মানে 11:30 বাজিছে এতিয়া, যিহেতু কালিৰ পৰা বতৰটো একদম বেয়া। আজি ৰখি 11:30 বজাত অলপ বতৰ ভাল কৰিছে। আৰু বতৰ ভাল কৰাৰ লগে লগে আমাৰ ঋষি হোলী খেলিছে আইতাকাৰ লগত। আইতাকাৰ লগত খেলা হোৱাৰ পিছত খেলিছে টিকৰিৰ লগত, আৰু এতিয়া যাব মামেকৰ লগত বাটত। এয়া আমাৰ নাতি আৰু আইতাকৰ হোলী খেলা আৰম্ভ। হাইবেক নাইটনেকৰ তো ব্লগটো শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক এটা প্লিজ কৰি দিব। মামেকে আহি প্ৰথমতে ভাগ্নেকৰ লগত খেলা হোলী, আৰু খেলে পেটন ইটা যাব। সি জাক দিবা যাবে আৰু ৰং খেলবা যাব, বাহিৰত যাব। সেইকাৰণে প্ৰথম ভাগিনেকৰ লগত খেলা, আৰু খেলে সকলোকে ৰং চং দিলাক, দি সি বাহিৰত যাব। আৰু ঋষিক অলপমান বাটক লৈ যাব, বাটত লৈ যাই অলপমান খেলাৰ পিছত সি যাব। কাৰণ বেছি দূৰক লাগি ঋষিক নিবা নেদো, কাৰণ বহুত বেলেগ তাৰমানে দাগ কালাৰ দি দে, পাক্কা ৰং বুলি কওঁ আমি সেইটো। সেইকাৰণে দি দিলে সি হয়তো স্কিনটো বেয়া হ'ব পাৰে, সেইকাৰণে সিক নেদো। আৰু এই আমাৰ খুৰীমাই পূৰা হোলী খেলিছে এইবাৰ, কিন্তু মই সেনেকৈ খেলা নাই আজি হোলীৰ দিনা। মোৰ মানুহজনলৈকেও বহুত মনত পৰিছে। এওঁ নাই, এওঁ থাকিলে হোলীৰ দিনা ভালেই লাগে হোলী খেলে। আৰু এয়া আমাৰ বায়েক আৰু ভাইটি গোটেইকেইটাই আমাৰ ঋষি আছে, আপোনালোকে চিনিব পাৰিছে। ঋষি আজি চুলি তুলি কালাৰ একদম বেলেগ কালি কিনি আনিছে। সি নিজৰ মতে নিজৰ পচন্দৰ ৰং চুলি আৰু সেয়া নিজৰ মতে কালাৰৰ ৰং বাছি সি মামেকৰ লগত বজাৰৰ পৰা যাই আনিছে। হ'ব দে আৰু গালত দি ধুনীয়াকে থাকিবা দেই। মাথাৰ পৰা ওলাই আহিছে। এটা বই গাটো গাড়ুবা নাই গাটো দিয়া মাথা দি ওপৰক লাগি দে। দিবা আৰু গাটো দিয়া মাথা দি আৰু পিঠিত লিখি দি আমাৰ ঋষি যদিও হোলী খেলিছে, সি হোলীত ৰং দিবাৰ কাৰণে ভয় কৰে। সি নিজে ল'ব পাৰে, কিন্তু বেলেগক দিবা সি নিজে ভয় কৰে, কাৰণ যদি গালি পাৰে সেইকাৰণে গালি পৰাৰ কাৰণে ভয় কৰে। আৰু মাকো দিছে সি ভয়কে। মই কৈছোঁ সি মাক বোলে ভালকৈ দে, আইতাক ভালকৈ দে, সি কিন্তু নেদেব, সি বোলে ফটাই দিব। আইতাৰ খং উঠব সেই কৰিছে। সেইকাৰণে ল'ৰাটো যাক ৰং দিছে মই নিজে মাতি আনি দিব দিছোঁ, কাৰণ সি বেলেগক দিবা দিয়া নাই। কাৰণ যদি সি অলপমান দাবী মাৰি দিয়ে সিকো, তেতিয়াহ'লে সিৰ মনটো বেয়া লাগিব আজি হোলীৰ দিনা। হোলী খেলা হোৱাৰ পিছত এতিয়া আবেলি গোসাঁই নিব ওলাইছে। আজি গোসাঁই ক'ত নিব দেখুৱাব নোৱাৰিম, কাৰণ আপোনালোকক মই নাযাওঁ তাত, আৰু গ'লে ভালদৰে দেখুৱাব পাৰিলোঁ হয় ব্লগত। আৰু গোসাঁই এতিয়া নিব ফুৰাবৰ কাৰণে। আৰু আজি ব্লগটো এইখিনিয়ে আছিল। যদি ভাল লাগে ব্লগটো চাই লাইক এটা কৰি দিব।